Hey guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? মোৰ বহুত ভাল আৰু ভাল মানে বিহু আহিছে যিহেতু ভালটো হ'বই লাগিব গতিকে আজি সেইকাৰণে ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু গা পা ধুই কৰি এতিয়া আৰু কৈছিলোঁ ন আপোনালোকক যে এটা ধামাকা ভিডিঅ' আহি আছে বুলি গতিকে আজি ধামাকা হ'বলৈ গৈ আছে আৰু আমি মানে এটা ফটোশ্বুট কৰিম আজি বিহু বুলি আৰু গতিকে চাই যাওক আৰু পিঠা পনা অকণমান বনাবলৈ আছে গতিকে সেইবোৰ দেখাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো পূৰা একদম স্কিপ নকৰাকৈ আৰু কাৰ কাৰ বিহু ভালকৈ লাগিছে জনাবচোন কমেণ্ট কৰি আৰু বাকী দেখাই থাকিম আৰু চব গতিকে এতিয়া মই ৰুটিখিনি বনাই লওঁ তাৰপিছতে আপোনালোকক দেখাই থাকিম চাওক মই এতিয়া ৰুটি বনাবলৈ লৈছোঁ আৰু তাৰপাছত আৰু দেখাই থাকিম কি কি কৰোঁ গাইজ গৈ আছোঁ এতিয়া ঘৰৰ পৰা ওলালোঁ আৰু তাকে ইমান ৰ'দ আৰু ৰ'দ সহ্য কৰি আজি ওলাইছোঁ আৰু অকণমান বিহু বুলি আৰু আহি পেলাই বহুত কাম আছে আজি ফটোশ্বুট কৰিয়ে লাড়ু পিঠা বনাব লাগিব প্লাছ বনাব লাগিব নিমকি গতিকে কোনে কোনেনো খাই বেছি ভাল পায় নিমকি ক'বচোন মোৰ কিন্তু বিৰাট প্ৰিয় আৰু নাৰিকল লাড়ু খুব ভাল পাওঁ আৰু এতিয়া গৈ আছোঁ খুৰী ঘৰলৈ খুৰী ঘৰত গৈ সকলোবোৰ দেখাম কি কৰোঁ কি নকৰোঁ ঠিক আছে তেনেহ'লে আহক আমি খুৰী ঘৰলৈ যাই লওঁ এয়া চাওক আমি খুৰী ঘৰত এতিয়া ভিতৰত য'ত খুৰীয়ে মানে মেকআপ কৰিব তাত আহি গ'লোঁ আৰু এইজনী অথনি কৈছিলোঁ নহয় পোহৰত ওলাবি অথনি মানে তাই কৈছিলে দেই যে পোহৰত দেখাবি বুলি সেইকাৰণে একদম ৰিং লাইট জ্বলাই মেলাই তাইক পোহৰত দেখাই দিছোঁ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে যিসকলে এতিয়ালৈকে ফটোশ্বুট কৰা নাই সকলোৱে ফটোশ্বুট কৰক আৰু কালি চবেই আপলোড কৰক আৰু মোৰ প্ৰগ্ৰেম চাব নাপাহৰিব প্ৰগ্ৰেম চাব বাৰু তোৰ আৰু বাকী এয়া ধুনীয়াকৈ একদম সজাই থৈছে খুৰীয়ে যিবিলাক আমাক এতিয়া কৰিব আৰু এই ফুলপাহ চাওকচোন ইমান ধুনীয়া লাগিছে আমাৰ নিশ্চয় চাগে খোপাতে মাৰা হ'ব আৰু আপোনালোকক দেখাই আছোঁ এটা বস্তু হৈছে খুৰীৰ প্ৰডাক্ট গোটেই মেকআপৰ প্ৰডাক্টবিলাক আৰু এইফালে ব্ৰাছবোৰ ইমান ধুনীয়াকৈ থৈ দিছে চাওক আৰু এতিয়া আমি এইবোৰে পূৰা একদম ঠিকছে একদম লেপিম মুখত বেছি নকৰোঁ বাৰু মেকআপ বেছি ইমান নকৰোঁ আমি একদম চিম্পুলকৈ ওলাম লাইট মেকআপ কৰিম আৰু এইফালে চাওক খুৰী পাৰ্লাৰ আছে আৰু খুৰী এইবোৰ বেচে ধুনীয়াকৈ হেনা হয় এইবোৰ চব আৰু আহিব পাৰে খুৰী পাৰ্লাৰলৈ মই বাৰু দি দিম আপোনালোকৰ এড্ৰেছটো দি দিম খুৰীয়ে ক'ত দোকান আছে খুৰীৰ ক'ত আৰু এইফালে এয়া খুৰীৰ চাৰ্টিফিকেট খুৰীয়ে পাছ কৰি আহিছে এথেনিয়ানত এয়া এথেনিয়ান এয়া দেখিবলৈ পাইছে আৰু বৰ ভাল লাগিছে ফুলপাহ ইমান ধুনীয়া লাগিছে কওকচোন কি ফুল হয় এয়া কমেণ্ট কৰি কওক কি ফুল হয় কোনে ক'ব পাৰিব আৰু সেয়াই আৰু খুৰীক দেখাই আছোঁ বাৰু পাছত এতিয়া নেদেখাওঁ খুৰীক পাছত দেখাই আছোঁ আৰু এতিয়া ভণ্টিয়ে কৰি লওক মেকআপ ন ঐ তই ৰেডি হ একদম ঠিক আছে তাই কৰি লওক আপোনালোকক দেখুৱাই আছোঁ চাই যাব এইয়া চাওক এয়া চাওক মই কৰি আছোঁ কৰক আপুনি কৰি থাকক আপুনি নৰ'ব বহি আছে ধুনীয়াকৈ কৰি আছে চাই থাকক
এয়া চাওক কেনেকুৱা লাগিছে আমাক মই ফটো উঠাব বুলি আহিছিলোঁ বাট ভিডিঅ' কৰি দিলে গমে নাপাওঁ কেনেকুৱা লাগিছে মোৰ লুকটো ক'ব আৰু কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে আৰু বিৰাট ধুনীয়া সজাইছে খুৰীয়ে আৰু এয়া চাওক মই বোৱা মেখেলা পিন্ধিছোঁ আৰু ৰঙা ব্লাউজ আৰু ৰিহা পিন্ধিছোঁ আৰু আপোনালোকে যদি ভাল পাইছে তেনেহ'লে কমেণ্ট কৰিব কেনেকুৱা লাগিছে একেবাৰে চিম্পুল কৰিছে মেকআপটো আৰু বেছি একো কৰা নাই আৰু এফালে ওলাই আছে আৰু নাই 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 তাৰপাছত গৰম মানতে ষ্টেট কৰিলে যে এফালে কৰি আছে এজনী অলপ ধোঁৱা ধোঁৱা লাগিছে ভিডিঅ' কল কৰোঁ কাৰোবাক কেইটামানক জনাওঁ অলপমান পৰা আঁতৰলে কৰা এতিয়া খুৰীয়ে পাই যাব ৰ'বা দেখাবা ফটো উঠি লওঁ অঁ নৰা অঁ এয়া ফাৰিহা হয় খুৰীৰ ছোৱালী আৰু তাই নাছিলে ঘৰত আমি যেতিয়া ওলাই আছিলোঁ তাই ক'লে গৈছিলা মই বিশ্বনাথ চাৰিআলি অঁ আচ্ছা তো এয়া খুৰী পূৰা ৰেডি একদম যাবলৈ একদম নিজেও সাজি কাচি আমাকো সাজিছে আৰু নিজেও সাজিছে গতিকে এইজনী এতিয়া আমি ফটো উঠিবলৈ যাওঁ আৰু আপোনালোকে মোৰ ভিডিঅ' চাই যাব একদম স্কিপ নকৰাকৈ আৰু বাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ হা ফাৰিহা আৰু এতিয়া আমি যাওঁ তুমিতো নোযোৱা ন নাই ঠিকে আছে দিয়া আমি যাওঁ এতিয়া আৰু মোৰ ভিডিঅ' চাই থাকক A few moments later. গাইজ আমি আহি গ'লোঁ একদম পথাৰৰ মাজত এতিয়া পথাৰত আছোঁ আৰু এয়া খুৰী কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু আমাক সজোৱাই কেনেকুৱা লাগিছে বহুত ভাল পালোঁ মই দেই তোমালোকক সজাই আমাৰো ভাল লাগিছে আজি মই প্ৰথম লৈছোঁ খুৰীৰ মেকআপ এনেইতো বাৰু কেতিয়াবা অকণমান চাই কৰি দিয়ে বাট আজি প্ৰথম লৈছোঁ বহুত ভাল লাগিছে মেকআপটো মোৰ বিৰাট হেপী মই আৰু ভণ্টি কৰি থাকে খুৰীৰ ওচৰত আজি মই প্ৰথম কৰিছোঁ গতিকে মোৰ বিৰাট ভাল লাগিছে বাকী এতিয়া আমাক মাতিছে ফটো উঠিবৰ কাৰণে আৰু এই পোৱালি আছে এইটো এইজনী টিকলিজনী এইজনী আহা আমি চবেই যাওঁ এতিয়া ফটো উঠোগৈ আহক খুৰী তাৰপাছত বিৰাট ভাল লাগিছে মানে ইয়াত আপোনাৰ যিটো নেচাৰেল বিউটি বুলি কয় ন চবফালে ইমান ধুনীয়া একদম পথাৰ মাজে মাজে গছ আৰু মাজে মাজে টিকলি আমাৰ আৰু ভণ্টি এইয়া ফটো উঠি আছে বৰ ধুনীয়া লাগিছে আচলতে নজাৰাটো দেখাই থাকিম আপোনালোকক সকলোবোৰ চাই যাওক বিহু বুলি বিৰাট ধুনীয়া লাগিছে আৰু চাই যাওক মোৰ ভিডিঅ'টো মই ক'ত বহি আছোঁ মই এজোপা গছৰ তলত মই ওপৰত বহি আছোঁ আৰু ইয়াতে ফটো কেইখনমান উঠি লওঁ বহুত ধুনীয়া লাগিছে অঁ ক'ত তাতে থৈ দিওঁ নেকি গাইজ এই দিব ওলাই আছে নহয় মানে গৰু বহুত ওলাইছে বহুত গৰু আৰু সেইকাৰণে গৰু খেদি আছে ফটোশ্বুট কৰিবলৈ আহিছোঁ গৰু ওলাবই আৰু গৰুৰ এতিয়া মানে ক্লাছবিলাক ছুটি হৈছেতো ঘৰলৈ গৈছে আৰু মানে মই লাষ্ট পষ্টা দি লওঁ দেই ধূলিখিনি দেখুৱা সঁচাই দেই বহুত ধূলি হৈছে ইয়াত বহুত ধূলি হৈছে একদম অৱস্থা নাই আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা যাচিলোঁ আৰু সকলো যাতে ভালে কুশলে থাকে আৰু আজিতো উৰুকাই হ'ল গতিকে কালি গৰু বিহু আৰু গৰু বিহুত সকলোৱে যাতে ধুনীয়াকৈ গৰুক গা পা ধুৱাই ধুনীয়াকৈ নতুন পঘা মানে আৰু মোৰ ঘৰতো আচলতে আমাৰ খুৰাহঁতৰ গৰু আছে গতিকে মই যদি পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আমাৰ ঘৰত আছে মই প্ৰায় সিহঁতৰ লগত থাকোঁৱেই মানে মই চাই থাকোঁ ভাল লাগে আচলতে সেইবোৰ দেখিও সেইবোৰ চায়ো গতিকে সকলোবোৰ দেখাই থাকিম চাই যাব আৰু এতিয়া আমাৰ ফটো মানে চলি আছে আৰু ফটোশ্বুট চলি আছে গতিকে চাই থাকক মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ ইয়াত মানে ধোঁৱা লাগি আছিলে জানমণিয়ে ঠিক কৰি দিলে আৰু জানমণি আৰু শিল্পাই মানে ইমানে লাজ কৰি আছে অথনিৰ পৰা সেইকাৰণে বাপেকে ওলাই দিলোঁ আৰু ইমান লাজ ইহঁতৰ এতিয়া মানে আমি ৰিলছ বনাম
আৰু সৰিও আছে আমাৰ লগত একদম টিপটপ হৈ আহিছে ধুনীয়াকৈ একদম ধুনীয়াকৈ পূৰা বিৰাট ফ্ৰী হয় সৰি বিৰাট ভাল লাগে মানে আমাৰ লগত একদম ধুনীয়াকৈ চলি যায় আৰু ধুনীয়াকৈ ভাল লাগিছে সেইকাৰণে আৰু এতিয়া আমি আকৌ উঠি আছোঁ হেল্ল' গাইজ আমি আহি আছোঁ আমাৰ ফটোশ্বুট হৈ গ'ল আৰু ইমান সুন্দৰ সুন্দৰ ধূলি মাৰি আছে আমাৰ গাড়ীবোৰে একদম আমি মানে বেছি বগা হৈ গৈছোঁ আৰু কি হ'ল ইফালে গুচি আহিলা যে অঁ মানে ফটো দি মই তাক উঠাম যে সেইকাৰণে লাজতে মানে সিফালে গুচি গ'ল এইজনী টিকলি কাৰণ মৰম লাগিছে তাইক আজি মেকআপ কৰোঁতে এইজনী খুব লাজ কৰে হয় অঁ হাই বাই বোলে তো বহুত ভাগৰ লাগিছে আৰু এতিয়া আমি বহুতখিনি খোজকাঢ়িব লাগিব আহোঁতে ধুনীয়াকৈ য়েছ আমি সদায় তেনেকৈ এক্সাৰচাইজ কৰোঁ ন সন্ধিয়া আপুনিতো খোজকাঢ়িবলৈ যায় আপুনিও যায় ময়ো খোজকাঢ়োঁ গতিকে আমাৰ এটা এক্সাৰচাইজ হৈ গৈছে তো এতিয়া ঘৰমুৱা হৈ আছোঁ আৰু যোনে যোনে মোৰ ভিডিঅ' চোৱা নাই মোৰ ভিডিঅ' চাব আপোনালোকে মিছ নকৰিব মই ৰেগুলাৰ ভিডিঅ' নিদিওঁ যদিও মাজে মাজে দি থাকোঁ গতিকে ডেইলি ব্লগবোৰ চাই থাকিব মোৰ আৰু বিৰাট হাতটো বিষাই গৈছে ধৰি ধৰি আচলতে বেয়া চাই নাপাব আৰু বহুত কিনো ধূলিখিনি অঁ ধূলিখিনি বহুত ধুনীয়া গোন্ধাইছে বোলে ধূলিৰো গোন্ধ আছে মানে ৱাও তো সেয়া আৰু গৈ আছোঁ এতিয়া আৰু একেবাৰে আপোনালোকৰ ঘৰত গৈ লগ পাম আৰু এতিয়া সোনকালে যাওঁ পূৰা ভৰি মানে 11 পূৰা একদম স্পীড দিওঁ অ'কে ঘৰলৈ আহিলোঁ আমি আৰু আহি দেখিব পাইছে আমি একদম ভাগৰুৱা বিৰাট ঘামি জাবি অৱস্থা নাই দুইজনীৰে আৰু অথনি মই কি কৰোঁ কি নকৰোঁ ভালকৈ গমেই নাপালোঁ কাৰণ ফটোশ্বুট হৈ আছিল যে এতিয়া সেইকাৰণে সমূহ দৰ্শকক কৈছোঁ আৰু সমূহ ৰাইজক কৈছোঁ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তোমাৰ শ্ব'বিলাক য'ত আছে কোৱা চাবলৈ যাব গুৱাহাটীত শ্ব' আছে আমাৰ প্ৰথম দিনাখন আছে বামুণী মৈদাম আৰু ছেকেণ্ড দিনাখন আছে সাতগাঁও উত্তৰ গুৱাহাটী কাহিনীপাৰা সোণাপুৰ আৰু তাৰপৰা আমি এনেকৈ শিৱসাগৰ ফালে যাম বাকী আপোনালোকে য'ত য'ত পায় টিভিত দেখিলে টিভিতটো দেখিবই চাব পাৰিব আৰু বাকী আমাৰ লাইভ শ্ব' এটা অলৰেডি টেলিকাষ্ট হৈ আছে NK টিভিত তাত চাব পাৰে আপোনালোক হয় চাব পাৰিব আৰু মোক কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি ইতিমধ্যে মোৰো এটা প্ৰগ্ৰেম আহি আছে এতিয়া ছাৰপ্ৰাইজ কৰি থৈছোঁ সেইটো নেদেখাওঁ মানে জাষ্ট কৈ থৈ দিলোঁ যে ছাৰপ্ৰাইজ এটা আছে বুলি গতিকে আপোনালোকে চাব মই দেখুৱাই থাকিম মই দেখালেহে আপোনালোকে চাব পাৰিব গতিকে মই দেখাম আপোনালোকক মোৰ ভিডিঅ' চাই যাব সদায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব সোনকালে আৰু যিবিলাকে চোৱা নাই মোৰ ভিডিঅ' চাব সোনকালে আৰু মোক একদম বহুত মৰম দিয়ক আশীৰ্বাদ দিয়ক নহয় জানো একদম আহি পালোঁ আৰু জখলা বন্ধু এতিয়া দৰ্জিত আছোঁ এয়া কাপোৰ ডাইৰেক্ট দি দিম এয়া চাওক ভণ্টিয়ে কাপোৰ চিলাইছে বিহু প্ৰগ্ৰেমত আৰু এইযোৰ বৰ ধুনীয়া লাগিছে মোক কেনেকুৱা লাগিব এইযোৰ কাপোৰ ক'বচোন দেই কমেণ্ট কৰিব আৰু এযোৰ ৰঙা যিটো বহুত ধুনীয়া লাগিছে মোৰ এযোৰ খুব ভাল লাগিছে এইযোৰ কাপোৰ বিৰাট মজা লাগিছে আৰু এতিয়া আমাৰ মাও আহিছে এয়া আৰু আমি এনেকৈয়ে গুচি আহিলোঁ হঠাতে তো বাকী দেখাই আছোঁ আৰু ক'ত যাওঁ কি কৰোঁ অ'কে তো গাইজ আমি আহি গ'লোঁ এতিয়া গান বনাবলৈ তো এতিয়া মই লিখি ল'লোঁ আৰু এইকেইটা গান মই এতিয়া বনাম গতিকে চাই লওক মই গানকেইটা বনাই লওঁ অঁ মোৰ পাত্ৰ কৰ নাই পাহৰা নাই সেইদিনাখন আচলতে সেইদিনাখন পাহৰিলোঁ কি কৰিব দিছিলে নাই কৰা বাৰ ক'লো তোমাৰ ব্লাউজৰ হাত চিন্তাই তাৰপিছতে আমি আকৌ আহি গ'লোঁ দৰ্জিলৈ মানে আমি এইখনতে প্ৰায় আহোঁ এইখনতে আহোঁ আমি মানে পাৰ্মানেণ্ট হয় এইখন দৰ্জিত তাৰপিছত আৰু মোৰ এতিয়া ব্লাউজ এটা আছিলে তো আকৌ ৰৈ গ'ল ব্লাউজটো
আকৌ নিবলৈ আহিলোঁ। মোক চাওক কেনেকুৱা লাগিছে ক'বচোন। নাই পোৱা বোলে ডিবু। আৰু ঘৰ আহি দেখা পাইছে নহয়, এয়া ব্লাউজ, তাৰপাছত এয়া ভণ্টিৰ গোটেইবোৰ কাপোৰ, আৰু এইটো মোৰ ব্লাউজটো কৈছিলোঁ নহয়, ব্লাউজটো যে থৈ আহিছিলোঁ, এইটো ব্লাউজটো লৈ আহিলোঁ আজি। আৰু ইফালে গোটেই কাপোৰবিলাক দেখাই দিছোঁ আপোনালোকক। ভণ্টিয়ে কাপোৰবিলাক লৈ আহিলে আজি চিলাব দিছিলে। তো এইযোৰ অকণমান বেঙুনীয়া পাৰ্পল কালাৰ টাইপ, এইটো ব্লেক ব্লাউজ, আৰু এইটো ৰঙা চাদৰ মেখেলা, আৰু ইফালে এযোৰ আছে এছ কালাৰ। তো দেখিছে ইমান ধুনীয়া লাগিছে গোটেইকেইযোৰ কাপোৰেই। গতিকে এইবাৰ পিন্ধিব আৰু ভণ্টিয়ে, আপোনালোকে চাব তাইৰ প্ৰগ্ৰেমবোৰ চাব। আৰু মোৰো এটা ছাৰপ্ৰাইজ আহি আছে, আপোনালোকক ক'ম অতি শীঘ্ৰে। আপোনালোকে দেখা পাব, মোৰ ব্লগতে দেখা পাব। গতিকে চাই যাব মোৰ ব্লগ সদায়। আৰু ভাল লাগিলে আজিৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবতো লাগিবই দিয়কচোন। আৰু এয়া ভণ্টিও কিবা কৰি আছিলে, তো দেখাই দিলোঁ অকণমান। তো এতিয়া আৰু বেছি সময় কথা নাপাতোঁ। আহিলোঁ আমি জখলা বন্ধাৰ পৰা আহিলোঁ, বজাৰৰ পৰা আহিলোঁ। আৰু মানে ইমান ভাগৰ লাগিছে এতিয়া, মানে আমি ভাবিছিলোঁ ভিডিঅ'টো অথনিয়ে শেষ কৰিম বুলি, কিন্তু অথনি শেষ কৰিবলৈ নহ'ল। আৰু আমি আকৌ গুচি গ'লোঁ জখলা বন্ধালৈ, আৰু এতিয়া আহি পালোঁহি। আৰু দেখিব পালে আপোনালোকক গোটেইখিনি দেখালোৱেই, ক'ত কেনেকৈ কি কৰিলোঁ। একো নাখালোঁ, মানে আমি জাষ্ট নিজৰ কামকেইটাত গ'লোঁ। ভণ্টিৰ কাপোৰ আছিলে, কাপোৰ কেইযোৰ লৈ আহিলোঁ, আৰু মোৰ গান এটা বনাব লগা আছিল, মই সেই গানটো বনালোঁ। আৰু তাতে অকণ দেৰি হৈ গ'ল, মানে গানটো বনাওঁতে অকণ দেৰি হৈ গ'ল। আৰু তো আমি আহি গ'লোঁ এতিয়া, আৰু টেম্পু পালোঁ। ভাবিছিলোঁ টেম্পু নাপাম বুলিয়ে ভাবিছিলোঁ, কিন্তু পালোঁ আৰু টেম্পু পাই ঘৰলৈ আহি গ'লোঁ। আৰু একো কিনিবই নহ'ল, খালি চিপছ এপেকেটহে কিনিলোঁ। আৰু এদিন বেলেগ এদিন যাম, আপোনালোকক তেতিয়া আপোনালোককো লৈ যাম আমাৰ ইয়াৰে কেনেকুৱা মানে কেনেকুৱা জেগা বা কেনেকুৱা ধৰণৰ কি আছে গোটেইখিনি দেখুৱাম। আৰু এতিয়া একেবাৰে ভাগৰুৱা, গতিকে আজিলৈ মই ভিডিঅ'টো এতিয়া সমাপ্ত কৰিম। কেনেকুৱা পাই নাজানো, আপোনালোকে জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰুনো কি ক'ম, পুনৰবাৰ আকৌ হেপী বিহু সকলোলৈকে। আৰু কালি যাতে দিনটো ভালে ভালে যায়, পৰহিও দিনটো ভালে ভালে যায়, মানে আমাৰ গোটেইকেইটা যাতে ধুনীয়াকৈ যায়, আৰু মানে গোটেইকেইটা বিহুৱে আমাৰ ধুনীয়াকৈ যায়। যেনেকৈ গৰু বিহু, গোঁসাই বিহু, মানুহ বিহু, এনেকৈ কিবা কিবি বিহু আছে ন, চেৰা বিহু, এনেকুৱা ধৰণৰ আছে ন, গোটেই মানে মাহটো চলি যায়তো। গতিকে সেইকাৰণেই কৈছোঁ, গোটেই মাহটো আৰু গোটেই বছৰটো যেন মানুহৰ সকলোৰে যাতে ভালদৰে থাকে, সেইটোৱে লাগে। আৰু বাকী একো নকওঁ, সকলোৱে পূৰা একদম ধুনীয়াকৈ একদম কাপোৰ কানি পিন্ধি একদম ধুনীয়াকৈ থাকিব এইকেইদিন পূৰা বিহু বুলিয়ে। আৰু যিহেতু আমাৰ মৰমৰ বাপুতি সাহোন বিহুতি নহয় জানো, গতিকে সকলোৱে যাতে ভালকৈ থাকক, ভালে কুশলে থাকক, সেইটোৱে লাগে। আৰু আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই, গুড নাইট।